ষ্টেটাছত মহাদেৱৰ ফটো লগাই হাতত মহাদেৱৰ টেটু আঁকি হৃদয়ত জনি সিঙৰ নিচিনা চৰিত্ৰ ৰাখিলে তুমি মহাদেৱৰ ভক্ত হৈ নোযোৱা বালক। মুখত 10 কেজিমান মেকআপ আনি বুকুত টাটু আঁকি ইনষ্টাগ্ৰামৰ ফিল্টাৰ লগাই তুমিও মিয়া খালিফা হৈ নোযোৱা বেহেনজি। আৰে তাই আহে আকৌ আমাক জ্ঞান দিবলৈ চালে মেকআপ গুচাইলে এতিয়াই ধৰিব নোৱাৰিব তাই ভূত নে মানুহ। নমস্কাৰ কেঁচা কলিজাসকল, কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলে। আৰু আপোনালোকে চাই আছে অসম টপন অফিচিয়েল। So guys, এই ভিডিঅ'টো সম্পূৰ্ণ এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছে, কোনেও যাতে চিৰিয়াছলি নলয়। So guys, ভিডিঅ'টো আৰম্ভণিতে কোৱা হয় যে এইটো ভিডিঅ' কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণেহে বনোৱা হৈছে। So guys, যিসকলে মোৰ ভিডিঅ' চাই বেয়া পায় সেইসকলে মোৰ ভিডিঅ' নাচালেও একো নাই, কাৰণ মই এইটো ভিডিঅ' ৰোষ্ট চেনেল ৰোষ্ট ভিডিঅ' বনাম আৰু মোৰ ওপৰত মাত মাতি লাভ নাই, কাৰণ ভদ্ৰ সমাজত আমিবোৰ অভদ্ৰ, আমাৰ সমাজত আমিবোৰেই শ্ৰেষ্ঠ। No. ইহঁত দুটাক চোৱা নাই, ইহঁতক দেখিলে মোৰ মনত একদম বহুত আঘাত লাগি যায় দেই, কিন্তু বহুত দুখ লাগে ইহঁতক দেখিলে। আৰে এই চানা বাদাম নেজানো এই নাম যি কিয়ে নহওক, আৰে এই দেখিছে লগত চালাইটো ফিল্টাৰ লগায়ো বগা নহয়, ইমানে কোলা যে কেৰাহী চাই কেনেকেনো লগত পায়। আমাৰ কপাল বেয়া। ঈশ্বৰ বালা হামটো কিয়া আমিনো কি পাপ কৰিছিলোঁ যি আমি কেলা এনেকুৱা দেখিবলৈ পোৱা নাই আজিলৈকে, পোৱাই নাই মানে। এইটো চালাৰ লগত ফিল্টাৰ লগাই যিটো কোলা মানে বগা নহয় তাৰ লগত দেখিছেনে একদম ভগৱানৰ কি লীলা আৰু দেই, ইয়াক দিলে আৰু আমাকে চকু মেলি নাচায় ভগৱানে। ক'ত আছা, ক'ত গ'লা, আমাকো অলপ চকু মেলি চোৱা ভগৱান। এই ঈশ্বৰ প্ৰাৰ্থনা কৰিছোঁ আৰু ইহঁতক দেখি মোৰে মাথা বেয়া হৈ গৈছেগে। No. যাৰা এক ছেকেণ্ড ইহঁতবিলাকক দেখি ন কেলা মাথাটো বেয়া হৈ গৈছে, মানে ইনষ্টাগ্ৰামটো অন কৰিবই নোৱাৰি। ডাইৰেক্ট কেলা ইহঁতৰ ভিডিঅ'হে ওলাব, ডাইৰেক্ট একদম কটি হিলোৱা ভিডিঅ' একদম দেখিলেই মানে মাথাটো বেয়া হৈ যায়গৈ। আৰু মানে কি গাইছ, তোমালোকে এইবিলাক ইনষ্টাগ্ৰাম যদি মানে ইনষ্টাগ্ৰাম ৰিলছবিলাক চোৱা, মানে কটি হিলালে এনেকৈ সিহঁতৰ ভিডিঅ' ভাইৰেল হৈ যায় নেকি? তেনেহ'লে আমি ক'ত যাওঁ? আমাকো অলপ ফলোৱাৰ্ছ নাই, মোক চেনেলত ছাবস্ক্ৰাইব কৰি দিলে হ'ব। মোৰ যিসকলে নতুনকৈ আহিছা তেওঁসকলে মোৰ চেনেলত যিটো ৰঙা বটন আছে তাত একদম থুকি দিয়া, যাতে ছাবস্ক্ৰাইব হৈ যায়, মই বনোৱা ভিডিঅ' তোমালোকে আগতে পোৱা। ছাপোৰ্ট কৰিবা অলপ মোকো, নতুনকৈ আহিছোঁ ইউটিউবত, ফালি দিম। যদি তুমি ভাল পোৱা তোমাৰ প্ৰেমিকাগৰাকী আমাৰ নিচিনা মধ্যবিত্ত ঘৰৰ ছোৱালী হয় বা দুখীয়া ঘৰৰ ছোৱালী হয়, তুমি তাইক বিনা যৌতুকত বিয়া কৰিব পাৰিবানে? আৰে বেহেনজি কিয়নো নোৱাৰিম, মনে প্ৰাণে মিলিলে হয় ন। আৰে তোমাৰ নিচিনা এজনী পালেও পিছে বেয়া নহয়, বা তোমাক নহয় আকৌ, তুমি যিহে জনি সিঙৰ নাম লগা ৰাতিয়ে দিনে তোমাৰ মানে ইনষ্টাগ্ৰাম ৰিলছ অন কৰিব নোৱাৰি। মানে তুমি জনি সিঙৰ বিগ ফেন যে পাওঁ দেই, জনি সিঙৰ চাগে এটা ভিডিঅ' এৰা নাই। আৰে ইমান কৈও নাচাবা জনি সিঙৰ ভিডিঅ', স্বাস্থ্যৰ কাৰণেও হানিকাৰক। তোমাৰ ল'ৰাই যে ছোৱালীবোৰক যে দান দি থাকে সেইকেইটাক কৈছোঁ, মন্দিৰত যি হয় চব ছোৱালীৰ নামতে হয়। বন্তি, পূজা অৰ্চনা, সাধনা আৰাধনা প্ৰাৰ্থনা নিৰ্মালী চব ছোৱালীৰ নামতে হয়। ল'ৰাবোৰৰ নামত মাত্ৰ এটা বস্তুৱে আছে, সেইটো হৈছে ঘণ্টা, যাৰ যেতিয়া আহিছে তেতিয়াই বজাই যাব পাৰে। আৰে আমাৰ বেহেনজি মানে প্ৰব্লেমটো ক'ত? উঠনিৰ পৰা বনাই আছে ল'ৰাবিলাকক লৈ গৈ আছে, মানে অকল ল'ৰাবিলাকক লৈ প্ৰব্লেম। আৰে তোৰ প্ৰব্লেমটো ক'ত ন? আৰে মন্দিৰলৈ গৈ হেনো তাই ঘণ্টাটো বাহিৰে একো বিচাৰি নাপায়। আৰে হেৰ' প্ৰসাদকেইটা কি চিনিয়ে নাপাওঁ চাগে, চিনিনো ক'ত পাবি, ঘণ্টাটো চিনি পাওঁ। আৰু তই যিটো ঘণ্টাৰ কথা কৈছোঁ ন, সেইটো ঘণ্টা নহ'লে তহঁতৰ কেলা কামেই নচলে, বুজিতো পাইছাই চাগে। प्यारी समझ गई। यही नहीं, अभी और सुनिए। আৰে ল'ৰাবিলাকক লৈ প্ৰব্লেমটো নহ'ব কিয়? জনি সিঙৰ বিগ ফ্ৰেণ্ড, জনি সিঙে পালে চাগে এদিন দিলে ফালি, বুজিতো পাইছাই চাগে মই কৈ আছোঁ কি। ষ্টেটাছত মহাদেৱৰ ফটো লগাই হাতত মহাদেৱৰ টেটু আঁকি হৃদয়ত জনি সিঙৰ নিচিনা চৰিত্ৰ ৰাখিলে
তুমি মহাদেৱৰ ভক্ত হৈ নোযোৱা বালক মুখত 10 কেজিমান মেকআপ সানি বুকুত টাটু আঁকি তুমিও মিয়া খালিফা নোহোৱা বেহেনজি তো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে আছিল ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিবা চ' বন্ধুসকল যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকন প্ৰেছ কৰি যাবা আৰু লগতে এটা কমেণ্ট কৰি যাবা যাতে তোমালোকৰ এটা কমেণ্টে বহুত ভিডিঅ' বনাবলৈ আগলৈ প্ৰেৰণা পায় চ' ব'লা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ ইমানতে আমি বাই तो कैसे आप लोग